নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, এয়া ফিল্ডলৈ আহিলোঁ। বৰ্তমান 5টা বাজিছে। বহুত দিন অহা নাই। আকৌ ফিল্ডলৈ যিদিনাখনি আহিছিলোঁ সেইদিনাখন ভিডিঅ' এটা দিছিলোঁ, আপলোড নিশ্চয় গম পাইছে। এই দুদিনকৈ আকৌ অহা নাই, আজি আকৌ নতুনকৈ আহিছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পাইছে ADI আকৌ এডমিট কাৰ্ড আহিব এতিয়া 2 তাৰিখে, নিশ্চয় গম পাইছে। আৰু বহুতে মোক কমেণ্ট কৰি আছে যে আমাৰ আছাম পুলিচৰ এডমিট কাৰ্ড কেতিয়া আহিব। আৰু বন্ধু বান্ধৱীসকল, মই আগতেও কৈছোঁ আৰু আজিও ক'ম যে আপোনালোকে আছাম পুলিচৰ এডমিট কাৰ্ডক লৈ কোনো ধৰণৰ মাথা মাৰি লাভ নাই। মই আছাম পুলিচক লৈ কৈছোঁ আৰু আপোনালোকে আছাম পুলিচৰ এডমিট কাৰ্ডক লৈ কোনো ধৰণৰ মাথা মাৰি লাভ নাই। আপোনালোকে নিশ্চয় গম পাইছে এডমিট কাৰ্ড কিন্তু আহিবই নিশ্চয়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ADI এক্সাম যেতিয়া হ'ব বুলি কৈছে, ঠিক তেতিয়াই ADI এক্সামটো হ'ব, নিশ্চয় গম পাইছে। সেইকাৰণে পৰা আপোনালোকে 3 অক্টোবৰ তাৰিখৰ পৰা ধৰি লওক আপোনালোকৰ ফিজিকেল টেষ্টটো অনুষ্ঠিত হ'ব। তাৰ ছেপ্টেম্বৰ মাহৰ 15 তাৰিখৰ আগতে আমাৰ এডমিট কাৰ্ডটো মুকলি হ'ব। নিশ্চয় গম পাইছে 15 ছেপ্টেম্বৰ তাৰিখে ADI 3rd গ্ৰেডৰ যিটো হায়াৰ ছেকেণ্ডেৰী লেভেল পৰীক্ষা হয় সেইটো হ'ব, নিশ্চয় গম পাইছে। 15 দিনৰ আগত এডমিট কাৰ্ড ঘোষণা কৰিব বা মুকলি কৰিব, নিশ্চয় গম পাইছে। সেইকাৰণে পৰা আপোনালোকে আছাম পুলিচৰ এডমিট কাৰ্ডটো 15 দিনৰ আগতে লাভ কৰিব, নিশ্চয় গম পাইছে। বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে এটা ভাল খবৰ যে বতৰটো বহুতে ভাল হ'ব। গম পোৱা মতে এই ফিজিকেল টেষ্টটো অনুষ্ঠিত হ'ব। আমাৰ ফিজিকেল টেষ্টটো পূজা ছিজনতে অনুষ্ঠিত হ'ব। এইবাৰ পূজা চূজা গ'ল আৰু সেইকাৰণে পৰা আপোনালোকে যিমান পাৰে ফিজিকেল টেষ্টৰ ওপৰত মাথা মাৰক। আছাম পুলিচৰ পূজা বাদ দিয়ক, এইবাৰ মুঠতে চাকৰি এটা আপোনালোকে লওক বা আমি ল'ব লাগে, নিশ্চয় গম পাইছে বন্ধু বান্ধৱীসকল। আৰু যিমান পাৰে আপোনালোকে প্ৰেক্টিচ চলাই যাওক, ফিল্ডলৈ আহক। মৰ্ণিং আহিলে বেছি ভাল, নিশ্চয় মই সেইদিনাখনি আপোনালোকক কৈছোঁ ভিডিঅ' সহকাৰে। আপোনালোকে যিমান পাৰে মৰ্ণিং আহিবলৈ চেষ্টা কৰক। সুধা ভৰিয়ে লৈছে যদি সুধা ভৰিয়ে দৌৰক, বা আপোনালোকে জোতা পিন্ধি দৌৰিছে যদি জোতা পিন্ধি দৌৰক, আপোনালোকৰ মনৰ ইচ্ছা। কিন্তু আপোনালোকৰ টাইমিঙত আনিবলৈ চেষ্টা কৰক। আপোনালোকে এডমিট কাৰ্ডৰ ওপৰত মাথা মাৰি লাভ নাই। মুঠতে আপোনালোকে ধৰি লওক ছেপ্টেম্বৰ 15 তাৰিখৰ আগত আমাৰ এডমিট কাৰ্ডসমূহ মুকলি হ'ব। আছাম পুলিচৰ ABUB আৰু যিটো আমাৰ পদ মুকলি হৈছে, কিন্তু কামাণ্ডো পদৰ এডমিট কাৰ্ড বৰ্তমান মুকলি নহয়, নিশ্চয় গম পাইছে। এই ABUB ফিজিকেল টেষ্ট অনুষ্ঠিত হৈ যোৱাৰ পিছতে কামাণ্ডো পদৰ এডমিট কাৰ্ডবোৰ মুকলি হ'ব। আৰু নটিছসহ পাই যাব। 2 দিনৰ ভিতৰতে আছাম পুলিচৰ অফিচিয়েল ৱেবছাইটত নটিছ আহি যাব আছাম পুলিচৰ এডমিট কাৰ্ডক লৈ, নিশ্চয় গম পাইছে। বন্ধু বান্ধৱীসকল, আপোনালোকৰ জাম্প কিমান আহিছে, ৰানিংটো কিমান সময়ত মাৰিছে, ভিডিঅ'টো অলপ কমেণ্ট কৰিবচোন। তেতিয়া জানিব পৰা যাব কোনে কিমান টাইমত বা কিমান সময় লাগিছে, কাৰ কিমান নিশ্চয় গম পাইছে। যিমান পাৰে আপোনালোকে প্ৰেক্টিচ চলাই যাওক। এডমিট কাৰ্ডৰ ওপৰত কোনো ধৰণৰ আপোনালোকে মাথা নামাৰিব।